নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও ৰামপুৰ ঢলা গাঁও। আৰু আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যে মই যিহেতু নতুনকৈ বনাই আছে এখন ফাৰ্ম এজন যুৱকে, এই ফাৰ্মখনত কি আছে তাকে আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে যিহেতু মই আপোনালোকক দেখাই থকা যিখন ফাৰ্ম, এই ফাৰ্মখনৰ গৰাকী, আৰু এখেত হৈ গ'ল এজন ৰাজনৈতিকভাৱে সক্ৰিয়। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ এখেত হৈ গ'ল B.Sc পাছ, বটানীত মেজৰ। যিহেতু তেখেতে চাকৰিৰ কাৰণে হেৰি নকৰি নিজে এখন কৃষি ফাৰ্মৰ লগত জড়িত হৈ পৰিছে। নমস্কাৰ, মোৰ নাম দিগন্ত পেগু। আৰু মই বাগান বুলি ক'ব নোৱাৰি, এতিয়ালৈকে বাগান হোৱা নাইগৈ। তামোল, নাৰিকল আৰু কলগছ ৰোপণ কৰি আছোঁ। এতিয়াও 4 বিঘামান ৰোৱা হৈছে আৰু ৰুই আছোঁ। কিমান সফল হ'ল। আপোনাৰ ইয়াত হেৰি কি প্ৰজেক্ট লৈছে এতিয়া? মই তামোল আৰু নাৰিকল আৰু কল ৰুইছোঁ। এয়া প্ৰথম ইয়াত মানে প্ৰায় 1 বিঘামান মাটি ৰোৱা হৈছে। 200মান পুলি মই ৰুইছোঁ। 200 পুলি ৰোৱা হ'ল। তামোল, নাৰিকল, কল এইখিনি গোটেইখিনি ৰোৱা হৈছে। এতিয়া ৰুই আছোঁ। এইটো কি জাতৰ কল? এইটো কয় কাঁচকল বুলি কয়। কাঁচকল, চেনিকল, জাহাজী কল, ভীমকল গোটেইখিনি ৰুইছোঁ। গোটেই ৰোৱা হৈছে। তাৰ মাজে মাজে এই কচুখিনিও আছে। কচু মই যিখিনি পাৰিছোঁ, য'ত যেনেকুৱা পাৰিছোঁ এনেকৈ ৰুইছোঁ। লোকেল হয়, সেইটো ৰোৱাৰ পদ্ধতি আছে। আৰু মই সেইটোৰ কাৰণে দেখুৱাম কেনেকৈ গুটি লাগিছে। চাপৰ পৰা গুটি লাগিছে প্ৰায় 4 ফুট। সেয়া চব গোটেই নাৰিকল, প্ৰায় 200 জোপামান নাৰিকল আছে। 200 জোপামান নাৰিকল আছে। বহুত ডিষ্টেঞ্চ দি ৰুব নালাগে। 8 ফুট 10 ফুট ইমান ডিষ্টেঞ্চত ৰুলেই হয়। নাৰিকলখিনি 8 ফুট 10 ফুট এনেকৈ ৰুলে হয়। গোটেইখিনি নাৰিকল। তাৰ মাজত কুঁহিয়াৰো আছে প্ৰায় আপোনাৰ 4 ফুট মানৰ পৰা। সেইটো লোকেল নাৰিকল, কিন্তু কোনো হাইব্ৰিড নহয়। হাইব্ৰিড নহয়, পূৰা নাৰিকলখিনি 4 ফুট মানৰ পৰাই লাগিছে। লাগিব আৰম্ভ কৰিছে। লাগিব আৰম্ভ কৰিছে। এতিয়া প্ৰায় 16টামান নাৰিকল আছে। 16টামান নাৰিকল আছে। আৰু মই গোটেইখিনি ইয়াত কৰিছোঁ। ইয়াত নিজে তামোল পচাইছোঁ। নিজে তামোল পচাইছোঁ। ইয়াত নাৰিকল আছে। নাৰিকল ইয়াত আছে। নাৰিকল লগাইছোঁ। বাৰীতে নেমু আছে। নেমু লাগিছে আৰু এতিয়া খুব নেমু লাগিছে। এই নেমু গছত পুৰা নেমু লাগিছে। নেমু লাগিছে। নেমু মই বহুত নেমু ৰোৱা নাই, প্ৰায় 40-50 জোপামান নেমু আছে। কিন্তু নেমু খুব ভাল ইয়াত। খুব এইখিনিয়ে মই আচলতে বেছি কৰিব নোৱাৰোঁ, যথেষ্ট লাগে। ধুনীয়া হয় আৰু নেমুখিনি খুব ৰস। এই মাটিটো বালিচহীয়া মাটি। বালিচহীয়া মাটিত আচলতে নেমুটো খুব বেছি ভাল। বালিচহীয়া একে নেমু আচলতে আলতীয়া মাটিত ভাল নহয়। নেমুটো আচলতে বালিচহীয়া মাটিত বেছি ভাল। মই যিমান দূৰ জানো আৰু মই যিখিনি প্ৰেক্টিকেলি পাইছোঁ সেইখিনিয়ে কৈছোঁ। বাকী মই নাজানো, কিন্তু মই একচুৱেলি এইটো নেমু বালিচহীয়া মাটিত খুব ৰস নেমুটো। এইখিনি আজি 4 বছৰমান হ'ল মই তামোলখিনি। 4 বছৰমান হ'ল। আমলখিখিনি মই হেৰি কৰি থৈছোঁ। এই আমলখিখিনি গোটেইখিনি উঠাই পিনি মই ৰুম। প্ৰায় ইয়াত প্ৰায় 10 জোপামান আমলখি আছে।
আমলখিখিনি গোটেইখিনি মই শিমলু গছ ৰুই আছোঁ শিমলু গছ ৰুম শিমলুৰ কাৰণে এটা ছাইড ৰাখি থৈছোঁ শিমলু ৰুম ইয়াত আছে শিলিখা গছ শিলিখা গছ আছে শিলিখা প্ৰায় আপোনাৰ 10-12 জোপামান আছে শিলিখা গছ সেইধৰণে বিভিন্ন ধৰণৰ গছ আছে বিভিন্ন ধৰণৰ গছ আছে ইয়াত মানে যি ফল মূলৰ পৰা আদি কৰি চব গছ আছে ইয়াত গোটেইখিনি শিলিখা গছ এইবিলাক ভাল হ'ল গছ গোটেইখিনি ইয়াত আছে চব গছেই আছে চব গছ চব ইমান গছ লাগে গোটেইখিনি গছৰ কাৰণে ৰোৱা হৈছে কিন্তু মোৰ মাটিখিনি গোটেইখিনি কিন্তু বালিচৰীয়া মাটি ইয়াত যথেষ্ট কষ্টৰে এইটো মই বনাইছোঁ এতিয়া মানুহে ভাবিব যে আলতীয়া মাটি হৈ আছে নহয় এতিয়া একেবাৰে পূৰা বালুচৰীয়া মাটি হৈছে আপোনাৰ হেৰি গোটেই মাটি কালিটো কিমান আছে ইয়াত ইয়াত প্ৰায় মোৰ 5 পুৰামান মাটি আছে 5 পুৰামান মাটি আছে অঁ আপুনি যে এই কৃষি কৰ্মত যিহেতু মানে কি নিয়োজিত ইয়াৰ বিশেষ কাৰণ মানে কি মই আগৰ পৰাই গছ ভাল গছনিৰ লগতে মই থাকি ভাল পাওঁ যিহেতুকে মই এটা মই ভূটানী ছাবজেক্ট আছিল মোৰ B.Sc কৰা লগত ভূটানী আছিল যিটো মই গছ বনৰ লগতে খুব জড়িত আগৰ পৰাই আৰু ছাবজেক্টটো মোৰ এই গছৰ লগতে সেইটো কাৰণে মই গছটো ভাল পোৱাৰ কাৰণে মই প্ৰথমে ভাবিলোঁ যে ইমান আমাৰ মাটিবোৰ খালীকৈ পৰি আছে দেখিলোঁ যে ইয়াৰ মাটিবোৰত যদি আমি তামোল ৰুব পাৰোঁ নাৰিকল ৰুব পাৰোঁ বা কল ৰুব পাৰোঁ আমাৰ ইয়াৰ পৰা ইনকাম এটা হয় তো দেখিলোঁ যে ঘৰত আহিলোঁ মানে পঢ়া শেষ কৰাৰ পিছত ঘৰত অহাৰ পিছত দেখিলোঁ এইখিনি কাম কৰিলোঁ এতিয়া ষ্টাৰ্ট কৰিছোঁ প্ৰায় আজি 20 দিনমান হৈ গ'ল এইখিনি 20 দিনমান হৈছে আৰু মানে কি এইটো বৰষুণ বাৰিষা বৰষুণ একেবাৰে বেছি পৰি থকা সময় নহয় তাৰ আগতে মাৰ্চ মাহ শেষৰ পিছতে মানে এপ্ৰিলৰ ফাৰ্ষ্ট উইক যিহেতু দেখিছোঁ এটা কৰ্মচাৰীসমূহে কাম কৰি আছে সিহঁতে কিমান বিঘা লোক এনেকৈ কৰিব মই 4 বিঘা 5 বিঘামান কৰি আছোঁ ভাবি আছোঁ এতিয়া ৰুইছোঁ যথেষ্ট ৰুইছোঁ কল নাৰিকল তামোল ৰোৱা হৈছে আৰু এইটো নলাটো খান্দি দিছোঁ এইটো কাৰণে যিহেতুকে পানী যিটো তামোলৰ গুৰিত পানী থাকিব লাগে পানী জমা হ'লে তামোলটো মৰি যায় মানে সেইটো কাৰণে আমি নলাটো খান্দি দিছোঁ নলাটো এইটো কাৰণে খান্দিছোঁ যিহেতুকে ইয়াত পানীখিনি থাকিব জমা হ'ব মানে যেনেকৈ বাগানত আমি নলা খান্দি দিওঁ তামোল বা নাৰিকলতো এনেকৈ নলা লাগে এইটো আচলতে মই বহলটো কৰিছোঁ তোমাৰ 2 ফুট দটো কৰিছোঁ 1.5 ফুট 1.5 ফুটমান কৰিছোঁ গোটেইখিনি এতিয়া তামোল ৰুবৰ কাৰণে এইখিনি কৰি আছোঁ এইটো তামোল ৰুবৰ কাৰণে কেনেকৈ ৰুব লাগিব এতিয়া তামোলখিনি আচলতে এতিয়া আনি মই তাৰপৰা খানি আহক কেলে এনেকৈ টান কৰি দিয়া আছে তলত যদি মানে পানী লিকেজ হৈ যায় সৰহৰাই সোমাই যায় খালী গেপ থাকে তামোল যিমান নাবাচে মানে মৰি যাব সেইটো কাৰণে খুব টাইটকৈ মাৰি দিয়া হয় খুটাক যেনেকৈ আমি হেঁচি মাৰি দিওঁ সেই তেনেকুৱা টাইট কৰি দিব তেতিয়া মানে নাৰিকলজোপা তামোলজোপা নমৰে আৰু মানে ইয়াৰ গুৰিত যদি এতিয়া পানী জমা হয় তামোলটো নাবাচে সেইটো কাৰণে আমি নলাটো খান্দি দিছোঁ নলাটো পানীটো ওলাই যাব সেয়াই ইয়াত কি কি মাছ কৰিছে বাহু তাৰপিছতে আপোনাৰ ৰৌ মাছ তাৰপিছতে বিকাপ বুলি কয় আৰু মোৱা পোনাও এৰিছিলোঁ মই মোৱা মাছ এৰিছিলোঁ প্ৰায় 1.5 কুইণ্টেলমান মাছ এৰিছিলোঁ মই 1.5 কুইণ্টেলমানৰ পিছত মই 1 কুইণ্টেলমান বেচিলোঁগৈ মানে আপোনাৰ বছৰি মানে ইয়াৰ পৰা কিমানমান এনে উপাৰ্জন কৰিব পাৰি বছৰিটো কিমানমান ৰখা মই এইবাৰ 2 বছৰ হৈছেহে মই এবছৰ এইবাৰ বেচিছোঁহে মাছ 1 কুইণ্টেলমান বেচিছোঁ পাৰ কেজি 160 170 এতিয়াও মানে আপোনাৰ ইয়াতে বহুত মাছ আছে বহুত মাছ আছে এতিয়ালৈকে উঠোৱা নাই এবাৰেই উঠোৱা হৈছে 1 কুইণ্টেলমান বিক্ৰী কি প্ৰজাতিৰ গাহৰি ৰাখিছে চব লোকেল এতিয়া চব লোকেল ৰাখিছোঁ মই লোকেল এইটো কাৰণে ৰাখিছোঁ মই ফাৰ্ষ্ট ষ্টাৰ্ট আৰম্ভ কৰিছোঁ যে মই সেইকাৰণে চব লোকেলেই ৰাখিছোঁ এতিয়া মই 3টা ৰুম আছে 4টা ৰুম যিহেতু আমি দেখা পাওঁ মানে কি আমাৰ প্ৰায় যুৱকসকলে চাকৰি পিছে ঘূৰি থাকে তো নতুন প্ৰজন্মৰ যিসকল আছে তেখেতসকলক কিবা বাৰ্তা দিব নেকি আচলতে চাকৰি মই আচলতে চাকৰি বন্দীত থাকিব নোৱাৰোঁ
মই একে খোলা মনৰ মানুহ, খোলাকৈ থাকি ভাল পাওঁ। আৰু বিশেষকৈ মানে কি অফিচটো ঘৰটো অফিচ মই থাকিব নোৱাৰোঁ। মই গছ গছনি প্ৰকৃতিৰ লগত থাকি মই ভাল পাওঁ। সেইটো কাৰণে মই চাকৰিৰ পিছত দৌৰা নাই, আহি ডাইৰেক্টলি মাটি আছে, এই মাটিখিনিৰ লগত মই একে প্ৰকৃতিৰ লগত ঘূৰি আছোঁ। প্ৰকৃতিৰ লগত থাকিলে ইমান ভাল লাগে, যিটো আচলতে ফাইলৰ মাজত থাকি ভাল লাগে। মই প্ৰকৃতিৰ লগত থাকি ভাল পাওঁ। সেইটো গছ গছনি মানে এনেকৈ ভাল লাগে, সিহঁতৰ লগত কথা পাতি থকা যেন লাগে। যেতিয়া ধুনীয়া হ'ব গছজোপা ৰোৱাৰ পিছত, যেতিয়া ধুনীয়া হ'ব গছজোপা, ইমান ভাল লাগে যেন মানে মোৰ মনটো ইমান আনন্দ হৈ পৰে ন, থাকি ভাল পাওঁ মানে। তেতিয়া মানে অফিচৰ পৰা আকৌ ঘৰ সেইটো মই থাকিব নোৱাৰোঁ। সেইটো কাৰণে মই চাকৰি পকৰ দৌৰা। ঠিক আছে, ভাল লাগিলে। যিহেতু আমাৰ ইউটিউব চেনেল সেউজৰ ফালৰ পৰা আপোনাক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ, যাতে আপুনি যি আপুনি কৃষি কৰ্মত জড়িত হৈছে, যিহেতু আপোনাৰ এটা সফল হওক, এটা নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হওক। সেয়ে আপোনাক পুনৰবাৰ আমি সেউজ চেনেলৰ পৰা ধন্যবাদ জনালোঁ। মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু সেউজ চেনেলটো আৰু বহুত ডাঙৰ চেনেল হওক, সকলোৱে পৃথিৱীয়ে চিনি পাওক সেউজ চেনেলটো। আৰু আশীৰ্বাদ থাকিল। মই আশীৰ্বাদ দিয়া নাই, আচলতে ৰাইজে আশীৰ্বাদ দিব। আৰু ৰাইজে আশীৰ্বাদ দিলে সদায় ভাল কাম দেখুৱাই থাকিলে, ভাল বস্তুবোৰ দেখুৱাই থাকিলে ৰাইজে আশীৰ্বাদ দিব। ৰাইজে আশীৰ্বাদ দিলেই সেউজ চেনেলটো আৰু ডাঙৰ হ'ব। তাকে ধন্যবাদ।